এটা ষ্টিলৰ কাপত খুব ভাল ছোৱালী আগত একেলগে আছিলোঁ ধেমালি নিমলা মাৰিছিলোঁ তাই বিয়া সোমাই গুচি গ'ল কিন্তু এতিয়াও মৰমৰ ভাৱটো এতিয়াও আছে নিজৰ ককায়েকক পাহৰি যোৱা নাই আজিও মোৰ তাইক পাহৰা নাই আমি হঠাতে আমি লগ পালোঁ তেওঁ অসুখীয়া যদিও মোৰ লগত চেয়াত বহি কথা পাতিছে আজি মাকৰ ঘৰত আহিব এসাঁজ খাব ধুনীয়াকৈ থাকিব গৰমৰ কাৰণেই তেওঁ অকণমান দিগদাৰ পাইছে তাৰমানে অকণমান ভৰিটা কচকা খাইছিলে আজি ডাক্তৰজনৰ পৰামৰ্শও ল'ব তাৰপিছত তেওঁ মানে বহুত ল'ৰা ছোৱালী হোৱাৰ কাৰণে চেষ্টা কৰা নাজিয়াত থাকি হাজবেণ্ডকো শুশ্ৰূষা কৰে কষ্টৰে সচমান কৰি আজি পৰিয়াল ফেমিলি চলাই আছে তাৰ মাজতো আজি মাকৰ ঘৰলৈ আহিছে যিমানেই যি নহওক পুত্ৰ লৈ আহিছে ঘৰখনলৈ চিন্তা আছে তাৰ মাজতো মাকৰ ওচৰলৈ আহিছে এসাঁজ সুদাই এনেকৈ খাব কি খাই নাজানো কিন্তু খাব চাগে লোকেল বস্তুৱে কিবা খুৱাব দাবু খুব মৰমৰ ভাইটি অৱনী ককায়েক খুব ভাল বাইক খুব আদৰ সাদৰ ল'ৰা ছোৱালীক টোপ পৰিবলৈ নিদিয়া আৰু কল্পনাক ভৰি হাতো ধুৱাই দিছে অৱশ্যে দুখ পালে কোনোবাই কান্দিছে কোনোবাই মই দুখ পাব দিনা আছিলোঁ মোৰ কাৰণেই গৈছিলে বাৰু অন্নদান খাবলৈ মাতিবলৈ গৈছিলে কিন্তু আশা ৰাখিছোঁ কল্পনা তুমি টেনশ্যন নল'বা তুমি ল'ৰা ছোৱালীৰ কাৰণে চেষ্টা কৰিছে ভাল হ'বা ভগৱানক প্ৰাৰ্থনা কৰিবা ডাক্তৰে ঢেৰ দৰৱ দিব সেইবিলাকো প্ৰতিপাল কৰিবা তুমি খালি এইটো অসুখ বুলি নাভাবিবা ডাঙৰকৈ চিন্তা ল'লেহে তুমি খোজ কাঢ়িবা নমস্কাৰ